এইজন মানুহক তুমি কেতিয়াও হাত নেৰিবা, জীৱনত নেৰিবা। এইখন পৃথিৱীত সকলোকে প্ৰেম লাগে, মৰম লাগে, কিন্তু সকলোৱে প্ৰেম ভালপোৱাক ধৰি ৰাখিব নোৱাৰে। মানুহৰ জীৱনত প্ৰায়ে এনেকুৱা ধৰণৰ মানুহ আহে যিয়ে ইমান সঁচা আৰু পবিত্ৰ হয়, লয়েল হয়, আৰু তথাপিও বহুলোকে তেওঁক টৰ্চাৰ কৰে দিনে ৰাতিয়ে। কোনোবাই সঁচা মৰম পায় আৰু কোনোবাই নাপায়, কিন্তু যিজনে পায় তেখেতেতো এটলিষ্ট সেইজন মানুহৰ হাত কেতিয়াও নেৰিবা। যোনে তোমাৰ কাৰণে এফৰ্টছ কৰে, তোমাৰ লগত থাকিবলৈ সকলো প্ৰচেষ্টা কৰে, যিবোৰ তেখেতে পাৰে। কাজিয়া যদি হয় ছল্ভ কৰিব বিচাৰে। তুমি নাথাকিলে তেখেতৰ মন নবহে ক'তো, তোমাক মিছ কৰে। তুমি নাথাকিলে তোমাৰ লগত কথা পাতিবলৈ ইচ্ছা কৰে, তোমাৰ কাৰণে ৱেইট কৰে। যোনে তোমাৰ লগতো কাজিয়া কৰে আৰু দৰকাৰ হ'লে তোমাৰ কাৰণেও কাজিয়া কৰে। যদি জেলাছ হয়, পজেচিভ হয়, অকল মৰম ভালপোৱাৰ কাৰণে তোমাক জিদ কৰে যে তুমি বাছ তেওঁৰ হয়। যিয়ে তোমাক ৰিকুৱেষ্ট কৰে ৰাতি সোনকালে শোৱা, কাৰণ ৰাতিপুৱা সোনকালে যে উঠিব আছে। যিয়ে তোমাক কমপ্লিমেণ্ট দিয়ে তোমাৰ আউটফিটৰ কাৰণে। আৰু যদি তুমি জীৱনত কিবা কৰিব বিচাৰিছা কেৰিয়াৰ ৰিলেটেড, তাত তোমাক ছাপোৰ্ট কৰে। ল' ফেজতো তোমাৰ লগত সদায় থাকে, তোমাক ৰেচপেক্ট কৰে। যদিও তেখেতৰ বহুত খং উঠে, তোমাক তিৰস্কাৰ নকৰে, অকলে থাকিলেও বা বেলেগৰ ওচৰত। আৰু তোমাৰ যদি এনেকুৱা পাৰ্টনাৰ আছে যোনে তোমাৰ কাৰণে ইমানবোৰ কৰে, তেন তুমি বহুত লাকি। চম্ভালি থবা তোমাৰ জীৱনত ভালকৈ, বিকজ দেট পাৰ্চন ৰিয়েলি ডিজাৰ্ভ ইয়ৰ লাভ।